নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হাঁহ মাংস আৰু কোমোৰাৰ এটা ৰেচিপি আৰু লগতে বৰা চাউল চুঙাত দিয়া। বৰা ভাত আৰু হাঁহ মাংসৰ জুতিটো খুবেই ভাল লাগে নহয় জানো? মোৰ কিন্তু খুবেই প্ৰিয়। আপোনালোকৰ কেনেকুৱা লাগে নাজানো। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। যিহেতু বৰা ভাত চুঙাত বনাম, যাৰ কাৰণে এতিয়া প্ৰথমেই মই চুঙাখিনি যোগাৰ কৰি ল'লোঁ। চুঙাত ভৰোৱাৰ আগতে চাউলখিনি মই 2-3 ঘণ্টামান তিয়াই থৈছোঁ, কাৰণ চুঙাত বনালে ইয়াত আমি বেছিকৈ পানী দিব নোৱাৰোঁ আৰু চাউলখিনি এনেদৰে তিয়াই থ'লে অলপমান পানী দিলে ধুনীয়াকৈ সিজি যায়। এয়া মোৰ প্ৰথমটো চুঙা ভৰোৱা হৈ গ'ল আৰু ইয়াত মই অলপমান পানী দি দিছোঁ আৰু এতিয়া কলপাতেৰে ভালদৰে চুঙাটোৰ সোপা দি দিম। এনেদৰে মই বাকীকেইটা চুঙাও ভৰাই ল'ম। এইটো মোৰ প্ৰথমটো চুঙা পুৰিব পৰাকৈ ৰেডি হৈ গ'ল। এতিয়া গোটেই চুঙাখিনি একেলগে পুৰি ল'ম। এফালে চুঙাকেইটা সিজালৈকে মই হাঁহ মাংসৰ আঞ্জাখন ৰান্ধি ল'ম। এয়া হাঁহৰ মাংস লৈ লৈছোঁ আৰু 2টা কোমোৰা সৰু সৰু চাইজত কাটি লৈছোঁ। আৰু লৈছোঁ 15টামান মিডিয়াম চাইজৰ আলু। মছলাৰ ভিতৰত মই ইয়াত লৈছোঁ পিঁয়াজ, আদা আৰু নহৰু। আৰু লৈছোঁ কেইটামান গোটা মছলা, পাঁচফোৰণ, কেঁচা জলকীয়া 2টা, তেজপাত 2 খিলা আৰু ৰেড চিলি, মিট মছলা আৰু গৰম মছলা। প্ৰথমে মই তেলত পাঁচফোৰণ কেইটা, গোটা মছলা কেইটা, তেজপাত কেইখিলা আৰু জলকীয়া কেইটা দি লৈছোঁ। তাৰ পাছত মই ইয়াত মাছখিনি দি দিছোঁ। 1 মিনিট মানৰ কাৰণে এতিয়া পিঁয়াজখিনি লৰাই লৰাই ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনিত অলপমান নিমখ, হালধি, ৰেড চিলি, আদা, নহৰু দি দিছোঁ। এতিয়া পিঁয়াজ আৰু মছলাখিনি ভালদৰে সিজি আহিছে, তেনেকুৱাতে ইয়াত মই দি দিম মাংসখিনি। মাংসখিনি অলপ সময় ভজাৰ পাছতে ইয়াত মই দি দিম সোৱাদ অনুসৰি নিমখ আৰু হালধি। নিমখ হালধি দিয়াৰ পাছত এতিয়া মাংসখিনি এবাৰ ভালদৰে লৰাই দিম। লৰাই অলপ সময়ৰ কাৰণে ঢাকি দিম। মাংসখিনি যাতে তলৰ পৰা লাগি নধৰে তাৰ কাৰণে লৰাই লৰাই ভাজি থাকিব লাগিব। ধুনীয়াকৈ তেল ওলাই আহিছে, এনেকুৱাতে এতিয়া মই ইয়াত কাটি থোৱা আলুখিনি দি দিম। এতিয়া মই আকৌ ইয়াত দি দিম মছলাখিনি। মছলাখিনি দিয়াৰ পাছত ভালদৰে এবাৰ লৰাই দি আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিম। এতিয়া মই ইয়াত দি দিম কাটি থোৱা কোমোৰাখিনি। কোমোৰাখিনি দিয়াৰ পাছত এতিয়া এবাৰ ভালদৰে লৰাই দিম। লৰাই অলপ সময়ৰ কাৰণে ঢাকি দিম। আৰু কোমোৰাখিনি দিয়াৰ পাছত এতিয়া বিশেষ একো কৰিব নালাগে। মাজে মাজে লৰাই ভাজি থাকিলেই হ'ব আৰু ইয়াত পানী দিয়াৰো কোনো প্ৰয়োজন নাই, কাৰণ কোমোৰাখিনিৰ পৰাই নিজে নিজে পানী ওলাই আহিব। হাঁহ মাংসৰ আঞ্জাখন সিজালৈকে এতিয়া মই অলপমান ব্ৰইলাৰ মাংস খৰিকাত দি ল'ম।
মাংসখিনিত মই সোৱাদ অনুসৰি নিমখ, হালধি আৰু মছলা দি ভালদৰে মেৰিনেট কৰি লৈছোঁ। এয়া ব্ৰইলাৰ মাংসৰ খৰিকাকেইডাল ৰেডি হৈ গ'ল। এয়া দেখিছেনে কোমোৰাখিনিৰ পৰা কিমান ধুনীয়াকৈ পানী ওলাই আহিছে। এতিয়া কোমোৰা আৰু আলুখিনিও ভালদৰে সিজি আহিছে আৰু 10 মিনিটমান এনেদৰে সিজালেই মাংসৰ আঞ্জাখন ৰেডি হৈ যাব। এতিয়া মোৰ মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল। ধুনীয়াকৈ কোমোৰা আলু সিজি আহিলে আৰু পানীও শুকাই গ'ল। মই ইমানতে কাঢ়ি থ'ম। এতিয়া বৰা চাউলৰ চুঙাকেইটাও ভালদৰে সিজি গ'ল। ইয়াৰ বাকলিখন আমি এনেদৰে গুচাই ল'ব লাগিব যাতে চুঙাৰ ভাতখিনি উলিয়াবলৈ সহজ হয়। এইটো দেখিছেনে চুঙাটো কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এনেকৈ গোটেইখিনি চুঙা গুচাই লোৱা হ'ল আৰু এতিয়া মই চুঙাৰ ভাত উলিয়াই ল'ম। বৰা চাউল এনেদৰে চুঙাত বনাই খোৱা মজাই বেলেগ নহয় জানো। বিশেষকৈ ধান খেতি কৰা লোকসকলৰ বাবে আঘোণ মাহত ধান চপাই ভাত খোৱা আৰু বৰা চাউল চুঙাত বনাই খোৱাটো এটা পৰম্পৰাগত নিয়ম, যিটো নেকি আমি আগৰ পৰাই মানি আহিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ সকলোকে বাই বাই।